হে দোস্ত, ৱেলকাম টু য়ংষ্টাৰ আছাম। আজি মই আপোনালোকক ক'বলৈ যাম যে কৰোনাৰ টেষ্ট কেনেকৈ কৰে। ধৰা হ'ল এজন মানুহক চৰ্দি কাহ জ্বৰ দেখুৱাই আছে, আপোনালোকে ফোন কৰি ক'লে, তাৰপিছত সিহঁতক লৈ যাই ধৰা হ'ল সিহঁতক পৰীক্ষা কৰিতো চাবই লাগিব যে পৰীক্ষা কৰিলে কেনেকৈ পৰীক্ষা কৰিব। কিছুমান মানুহ ভয় খায়, এতিয়া নিজামুদ্দিনত মাৰ্কাজৰ পৰা অহা বহু লোকে ভয় খাই লুকাই আছে। সিহঁতক মই অনুৰোধ কৰিছোঁ যাতে ততাতৈয়াকৈ গৈ নিজৰ স্বাস্থ্য পৰীক্ষা কৰে, কাৰণ তাৰ কাৰণে নিজৰ সমাজৰ ঘৰখনৰ নিজৰ ৰাজ্যৰ দেশখনৰ অনিষ্ট হ'ব পাৰে। সেইকাৰণে মই যাতে কোনো লোকে ভয় নাখায় তাৰ কাৰণে সিহঁতক জনোৱাৰ বা আৰু বহুতো লোকে নাজানে যে কি টেষ্ট কৰে। এতিয়া সেই টেষ্টসমূহ জনাবলৈ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ক'ম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ, সোৱাব টেষ্ট। এতিয়া সোৱাব টেষ্ট কি বস্তু? সোৱাব টেষ্ট হৈছে তাৰমানে আমাৰ নাকৰ ভিতৰত এডাল মাৰিৰ দৰে মই কাষত দেখুৱাইছোঁ। সেই মাৰিডাল যি আপোনালোকে দেখিছে, সেই মাৰিডালেৰে আমাৰ নাকত যিবোৰ শ্লেষ্মা জাতীয় বস্তু বা আমি নিজৰ ভাষাত কওঁ সেগুনৰ দৰে কিছুমান বস্তু থাকে, সেইবিলাক উলিয়াই আনি এটা প্লাষ্টিকৰ পেকেটত সোমাই এক্সট্ৰাকৈ ৰাখি সিহঁতক পৰীক্ষা কৰা হয়। এনেদৰে এইটো পৰীক্ষা কৰা হয়, ইয়াক কোৱা হয় সোৱাব টেষ্ট। 2 নম্বৰতে হৈছে এইটো নেজাল এস্পাইৰেট। মই কাষত লিখি দিছোঁ আৰু ছবিটো নিশ্চয় দেখিছে আপোনালোকে। ইয়াক নেজোফেৰিংছ আমাৰ নাকত তাৰমানে উহাদি একেৰে সোমাই ইমানমানত থাকে। নেজোফেৰিংছটো ইমানমানলৈ মই কাষত দেখুৱাইছোঁ। তাৰ পৰা কিছুমান সিহঁতে ৰস তাৰমানে ক্ষৰণ কৰে, চিক্ৰেট কৰে। সেই ৰসখিনি উলিয়াই আনি সেই মাৰিডাল মই কাষত দেখুৱাইছোঁ, সেইডাল উলিয়াই আনি তাৰমানে তাক পৰীক্ষা কৰি কৰোনা ভাইৰাছ আছে নে নাই, তাৰ দেহত আছে নে নাই সেইটো পৰীক্ষা কৰা হয়। 3 নম্বৰত আছে ট্ৰেকিয়েল এস্পাইৰেট। এই ট্ৰেকিয়েল আমি যোনডাল এইডাল নলী আপোনালোকে দেখিছে, খাদ্য নলী, ইয়াডাল ট্ৰেকিয়া, এডাল অচোফেগাছ বুলি কয়, আৰু ইমানমানত ট্ৰেকিয়া কিছুমান থাকে। তাৰ সেই ট্ৰেকিয়ালৈ মানুহজনক এনেকৈ লৈ কাষত মই ফটোটো দেখুৱাইছোঁ। তাৰ মুখেৰে এডাল পাইপ, তাৰ টৰ্চ থাকে, তাৰপিছত মাজেৰে এডাল সোমাই দি পেলাই তাৰমানে তাৰ ইমানমানত ৰস কিছুমান থাকে, সেই ৰসখিনি উলিয়াই আনি তাক পৰীক্ষা কৰা হয় আৰু ইয়াক কোৱা হৈছে ট্ৰেকিয়েল এস্পাইৰেট। বুজিছে? কাষত দেখুৱাই দিছোঁ মই একেবাৰে, বুজি নাপালে সুধিব। 4 নম্বৰত আছে স্পুটাম টেষ্ট। স্পুটাম টেষ্ট মানে কি? এতিয়া চাব, মই কাষত দেখুৱাইছোঁ সেই প্লাষ্টিকৰ বটলসমূহতে এই স্পুটাম টেষ্টটো কৰিব লাগে। স্পুটাম টেষ্ট মই যিটো কওঁ যে ঘাগাৰ, যে আপোনালোকে গম পায় যে ৰাতিপুৱা শুই উঠাৰ পিছত আপোনালোকৰ নিশ্চয় গলত কিছুমান ঘাগাৰৰ সৃষ্টি হয়। তাৰপিছত আপোনালোকে উঠি পেলাই তাৰ ঘাগাৰ কিছুমান ওলাই, যিটো হালধীয়া বৰণৰ কিছুমান থাকে, সেইসমূহ সেই প্লাষ্টিকৰ বটল, মই কাষত দেখুওৱাৰ দৰে প্লাষ্টিকৰ বটলত থৈ তাক পৰীক্ষাগাৰলৈ পঠোৱা হয়। তাৰিখ লিখাই থাকিব, নাম লিখাই থাকিব, সিমান তাৰিখৰ মূৰে সেইটো পৰীক্ষা কৰিব লাগে। পৰীক্ষাগাৰলৈ নি পৰীক্ষা কৰি তাক তাৰমানে কনফাৰ্মেটৰী টেষ্ট হওক যি নহওক, সেইটো কৰোনা ভাইৰাছ যে আছে বা নাই সেইটো পৰীক্ষা কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। 5 নম্বৰ আমি সকলোৱে জানো যে কিদৰে পৰীক্ষা কৰিব পাৰি। সেইটো হৈছে 1 নম্বৰ ব্লাড টেষ্ট। ব্লাড টেষ্টটো এনে এলাহ জেগাৰ পৰা নহয়, সেইটো তাৰমানে ইমানমানৰ হাতৰ পৰা উলিয়াব লাগিব। ইয়াৰ পৰা উলিয়াই মই কাষত দেখুৱাইছোঁ, তেনেকৈ উলিয়াই নিশ্চয় সকলোৱে ব্লাড টেষ্ট কৰি পাইছে, নিজৰ গ্ৰুপৰে হওক, ডায়েবেটিছ থকা মানে ডায়েবেটিছত। ঠিক তেনেদৰে ব্লাড টেষ্টটো কৰোনা ভাইৰাছ থকা মানুহ হওক বা চিমটমছ যদি কাৰোবাৰ দেখা দিছে, সিহঁতক লৈ গৈ ব্লাডখিনি পৰীক্ষা কৰিব। ব্লাডখিনি পৰীক্ষা কৰাৰ পিছত এনেকুৱাকৈ কৰোনা ভাইৰাছ তেখেতৰ দেহত আছে নে নাই তাক পৰীক্ষা কৰিব। আপোনালোকে নিশ্চয় বুজি পালে যে কৰোনা ভাইৰাছৰ টেষ্টসমূহ বিশেষ ভয়ংকৰ নহয়, যে মানুহে বহুত ভয় খাই থাকে যে কি কৰিব, বা কাটিবই নেকি, অপাৰেশ্যনে কৰিব নেকি, সেইকাৰণে নিশ্চয় বহুলোকে ভয় খাই থাকে। এতিয়া মোৰ ভিডিঅ'টো আপোনালোকে বহুতক শ্বেয়াৰ কৰি দিয়ক, যাতে কোনো ভয় খাবলগীয়া নহয়। কাৰোবাৰ যদি এনেকুৱা চিমটমছ বা জ্বৰ, চৰ্দি, কাহ বা গাটো দুৰ্বল, উশাহ লোৱাত কষ্ট, সেই তেনেকুৱা হয়, আপোনালোকে যিবোৰ জৰুৰীকালীন সেৱাৰ নম্বৰসমূহ দিছে তাত ফোন কৰক। ফোন কৰি পেলাই ততাতৈয়াকৈ গৈ নিজৰ স্বাস্থ্য পৰীক্ষা কৰক। তেনেকুৱা কৰিলে আপোনাৰ পৰিয়ালৰ লগতে সমাজখনৰো লাভৱান কৰা হ'ব। এতিয়া আপোনালোকে যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট বক্সত জনাব, মই আপোনালোকক ভালকৈ বুজাব পাৰিছোঁ নে তাকো জনাব। মোৰ চেনেলটো যদি এতিয়ালৈকে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব।
নিশ্চয় আজিলৈ ইমানেই। ধন্যবাদ।